এইটো सबसे बेस्ट অফ মই শ্ৰী অমৃত স্বাগতম কৰিছোঁ আৰু মোৰ চেনেলত আৰু মই লৈ আহিছোঁ আজি হাফ স্পৰ্টিংটো এইটো অলপ নতুন ধৰণৰ যেন দেখা পাইছোঁ তো সেইকাৰণে ভাবিছোঁ মই আপোনালোকক ভিডিঅ' কৰি এটা দেখুৱাই দিওঁ তো আপুনি চাব পাৰিব মই আপোনালোকৰ ওচৰতে আছে এইটো দেৰি নকৰি মই সোনকালে আপোনালোকক স্পৰ্টিং দেখুৱাই দিওঁ আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে মই নতুন নতুন যদি কাপোৰ দেখুৱাওঁ তেন্তে আপুনি অতি সোনকালে পাই যাব পাৰে আৰু এইটো স্পৰ্টিংটো হৈছে আৰ্মি স্পৰ্টিং আৰু আৰ্মি স্পৰ্টিং হ'লেও যিহেতু আগতে আৰ্মি স্পৰ্টিংটো বহুত দেখা পাইছিলে আপুনি মানে আৰ্মি স্পৰ্টিং বহুত থাকে কিন্তু এইটোত এটা অলপ নতুন কোৱালিটি দিছে নতুন কোৱালিটিটো আপোনাক মই দেখুৱাই দিব পাৰোঁ নতুন কোৱালিটিটো হৈছে ষ্টাৰ এইটো ষ্টাৰটো এইবিলাক আগৰ কিবাত নাছিলে কিন্তু তো আগৰবিলাকত নাছিলে এইটো নতুন ফিচাৰ দিছে ষ্টাৰ আৰু আৰ্মি ষ্টাইল হ'লেও এইটো জাৰা কোম্পানীৰ হয় ওচৰৰ পৰা দেখাই দিওঁ জাৰা মেন আৰু সাইজটো হৈছে আপোনাৰ এল সাইজ হ'লেও যথেষ্ট ডাঙৰ আছে এইটো চাব পাৰিব ডাঙৰ সাইজ এইটো মোৰছে অলপ ডাঙৰ হ'ব তো ইয়াৰ ৰেট হ'ব আপোনাৰ 190 এনেকা ৰেট পৰিব 190 180 কৰি পৰিব এইটো ৰেটটো আৰু আছে কালাৰটো তো অলপ ফিচাৰটো দেখুৱাই দিছোঁ আৰু এইটো এটা আছে এনেকুৱা স্পৰ্টিং আহে কিন্তু ইয়াত কলাৰ থকা আহে তো কলাৰ থকাটো আমাৰ ডেকাবিলাকতো ইমান চইচ নকৰে তো সেইকাৰণে এইটো দেখুৱাই দিছোঁ এইটো ৰাউণ্ড গলা হয় তো ৰাউণ্ড গলাবিলাক সকলোৱে লগাব পাৰে আমাৰ য়ং বয়বিলাক জাৰা কোম্পানী চাই ল'ব তো জাৰা কোম্পানীৰ হয় তো গাড়ী আহিছে চাউণ্ড চৰি এতিয়া ৰোড কিনাৰ দোকানটো তো দোকান বৰ্তমান বন্ধ আছে মই ভিডিঅ'টো বনাইছোঁ এইটো চাওক ডিজাইন চাওক সম্পূৰ্ণ লুকটো দেখাইছোঁ এনেকুৱাতো আহে কিন্তু কলাৰ চিষ্টেম আহে কলাৰ চিষ্টেমটো ইমান এটা আমাৰ য়ং বয়ৰ কাৰণে ভাল নহয় মই তো এইটো এটা আছে আৰু আছে এইটো চাওক এইটো सबसे बेस्ट অফ ডিজাইনটো একদম চিম্পল এটা আৰ্মি ডিজাইন তো আগৰ ধৰণৰ মালবিলাক এনেকুৱা ধৰণৰ আছিলে কিন্তু আজিকালি ধৰণৰ হৈছে ষ্টাৰ প্লাছ কৰি দিছে ষ্টাৰ গাইসকলক মই অনুৰোধ কৰিছোঁ যাতে ভিডিঅ'বোৰ যদি ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু যদি চেনেল নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা নতুন ধৰণৰ যদি যিমান কাপোৰ আহে মই সকলো ধৰণৰ কাপোৰ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চ' ধন্যবাদ ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব তো জলদি লাইক কৰি দিব